বন্ধুসকল আপোনালোকে বহুত ধৰণৰ ৰেষ্টুৰেণ্ট দেখিছা কিন্তু আজি মই আপোনালোকক এনেকুৱা ইউনিক ডিজাইনৰ ৰেষ্টুৰেণ্ট দেখাম আৰু ইয়াক দেখাৰ পিছত আপুনি ইয়াত যাব নিশ্চয় ইচ্ছা কৰিব তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব নাম্বাৰ 1 ডিনাৰ ইন দ্য স্কাই আপুনি খাদ্য বহুত ৰেষ্টুৰেণ্টত খাইছে কিন্তু আপুনি কেতিয়াবা মাটিৰ পৰা 107 ফুট উচ্চতাত বহি খাদ্য খাইছে নেকি যদি খোৱা নাই ইয়াত নিশ্চয় যাব এই ৰেষ্টুৰেণ্ট বেলজিয়ামত আছে ইয়াত খাদ্য খাবলৈ যেতিয়া যাব তেতিয়া ক্ৰেইনৰ দ্বাৰা ওপৰত লৈ যাব এই স্কাই ৰেষ্টুৰেণ্টত এবাৰত 22 জন লোকে একেলগে খাব পাৰে ইয়াত খাদ্যৰ লগত যি ইচ্ছা যায় সকলোবোৰ বস্তু পাব নাম্বাৰ 2 টয়লেট ৰেষ্টুৰেণ্ট আপুনি বহুত ডিজাইন কৰা ৰেষ্টুৰেণ্ট দেখিছা কিন্তু কেতিয়াবা টয়লেট ৰেষ্টুৰেণ্ট দেখিছে নেকি যদি এনেকুৱা ৰেষ্টুৰেণ্ট তেন্তে আপুনি নিশ্চয় ভাবিছে যে এনেকুৱা ৰেষ্টুৰেণ্টত খাদ্য খোৱা কোনোবাই পছন্দ কৰিবনে এই মডাৰ্ণ টয়লেট ৰেষ্টুৰেণ্টখন টাইৱানত আছে যাক কেৱল টয়লেট সামগ্ৰীৰে বনোৱা হৈছে ইয়াত থকা সকলোবোৰ বহা বস্তু টয়লেট সামগ্ৰীৰে বনোৱা হৈছে এই ৰেষ্টুৰেণ্টৰ এইটোৱে উদ্দেশ্য হয় যাতে মানুহে সাফ চিকুণতা বঢ়ায় নাম্বাৰ 3 ভেম্পায়াৰ কেফে বন্ধুসকল আপোনালোকৰ যদি ফুড প্লেটৰ প্ৰতি ইণ্টাৰেষ্ট হয় তেতিয়াহ'লে আপোনালোকলৈ এনেকুৱা এখন ৰেষ্টুৰেণ্ট আছে য'ত সুখী অনুভৱ কৰিব আমি যাৰ বিষয়ে কৈ আছো ভেম্পায়াৰ কেফে জাপানৰ টকিঅ'ত আছে যদি আপুনি ইয়াত প্ৰৱেশ কৰে তেতিয়া আপোনাক ফুড প্লেটৰ দ্বাৰা আদৰি নিয়া হ'ব এই ৰেষ্টুৰেণ্টখনৰ নামে ভয় লগা নহয় কিয়নো ইয়াৰ ভিতৰৰ ৱেইটাৰবিলাকো ভয় লগা যদি আপুনি ফুড প্লেটক ভয় নকৰে তেন্তে যাব পাৰে যদি ভয় কৰে তাত যোৱাৰ পিছত অৱস্থা বেয়া হৈ যাব পাৰে নাম্বাৰ 4 কায়াবুকিয়া টাবেৰ্নে বন্ধুসকল হোটেলৰ ব্যৱস্থা তাত থকা কৰ্মচাৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু খাদ্য বিলোৱা ৱেইটাৰৰ ওপৰত আপুনি কেতিয়াও ধ্যান নিদিয়ে কিন্তু এখন এনেকুৱা ৰেষ্টুৰেণ্ট আছে য'ত সকলোৰে ধ্যান খোৱাৰ উপৰিও ৱেইটাৰৰ ওপৰত থাকে জাপানৰ কায়াবুকিয়া ৰেষ্টুৰেণ্ট পৃথিৱীৰে বিখ্যাত হয় নিজৰ ৱেইটাৰক লৈ এই ৰেষ্টুৰেণ্টত মানুহৰ ঠাইত বান্দৰে ৱেইটাৰ হিচাপে কাম কৰে এই ইউনিক ৱেইটাৰে পানী বিলোৱাৰ পৰা হাত মুচিবলৈ কাপোৰ পৰ্যন্ত দিয়ে নাম্বাৰ 5 কেডি কিটচেন চেন্নাই বন্ধুসকল কেডি কিটচেন এখন এনেকুৱা ৰেষ্টুৰেণ্ট হয় য'ত কেডি আৰু পুলিচ দুয়ো একেলগে সেৱা কৰে এই ইউনিক ৰেষ্টুৰেণ্ট চেন্নাইৰ মালিপুৰত আছে এই ঠাইক কেডি কিটচেন বুলিও কয় এই ৰেষ্টুৰেণ্ট নামৰ দৰেও বহা ঠাই একে কেডি কিটচেনত সকলো বস্তু কেডিৰ দৰে ব্যৱস্থা কৰা হয় বন্ধুসকল এই ৰেষ্টুৰেণ্ট কেইখনৰ ভিতৰত আপোনাৰ কোনখনত খাদ্য খাবলৈ ইচ্ছা গৈছে আমাক কমেণ্ট বক্সত নিশ্চয় জনাব যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই